প্ৰসংগ লাংহীন পৰিষদ সমষ্টিৰ অন্তৰ্গত জাইপঙৰ চেট কালভাৰ্ট অৰ্থ সমাপ্তি কালভাৰ্টটি নিৰ্মাণৰ বাবদ একাংশ ৰাইজে আৰোপ কৰা ধন লুণ্ঠনৰ অভিযোগক খণ্ডনৰ প্ৰয়াস তিনি অভিযুক্তৰ। হামৰেনৰ তিৰিকিমত ধুমুহাত বিস্তৰ ক্ষতিগ্ৰস্ত হোৱা দৰিদ্ৰ পৰিয়ালৰ সহায়ৰ হাত একাংশ হৃদয়বানৰ। আমৰি পৰিষদ সমষ্টিৰ উলুপুঞ্জিত আফ্ৰিকান সোৱাইন ফিভাৰৰ সন্দৰ্ভত সজাগতা সভাত বিভাগীয় EM তৰেন্দ্ৰ বৰ্মা সহ পশুপালন বিভাগৰ বিষয়ববীয়া সজাগতা প্ৰদান গাহৰি পালকসকলক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। লাংহীনৰ জাইপঙলৈ যোৱা পথৰ মাজত এখন চেট কালভাৰ্ট। ৰাইজৰ অভিযোগ যে অৰ্থ সমাপ্তি কালভাৰ্টটি নিৰ্মাণৰ বাবদ সমুদায় ধন বুজাবুজিৰে আত্মসাৎ কৰে ঠিকাদাৰ তিনিগৰাকীয়ে। কিন্তু ৰাইজৰ এই অভিযোগক খণ্ডন কৰি অভিযুক্ত তিনি ঠিকাদাৰে কালভাৰ্ট নিৰ্মাণৰ ঠিকাদাৰ তেওঁলোকৰ নাছিল বুলি কয়। বৃহত্তৰ জাইপং ৰাইজৰ অভিযোগ যে এইখন অৰ্ধ নিৰ্মিত কালভাৰ্টটিৰ নিৰ্মাণত দায়িত্বত থকা ঠিকাদাৰ তিনিগৰাকীয়ে নিৰ্মাণৰ কাম আধাতে পেলাই থৈ সমুদায় ধন আত্মসাৎ কৰি পেলালে। ৰাইজৰ এই অভিযোগক খণ্ডন কৰি তেওঁলোকে কয় যে প্ৰায় ৩-৪ বছৰ আগতে লাংচমেপি উন্নয়ন খণ্ডৰ MGNৰেগাৰ অধীনত ৫ লাখ টকাৰ ব্যয় সাপেক্ষে কালভাৰ্টটি নিৰ্মাণৰ কাম কাজ বিভাগীয় মাথোন তেওঁলোকক তদাৰকীৰ দায়িত্বতহে দিয়া হৈছিল। পৰৱৰ্তী সময়ত কালভাৰ্টটি নিৰ্মাণৰ বাবদ ধনৰ আবণ্টন নহাত বিভাগে কালভাৰ্ট নিৰ্মাণৰ কাম সীমানতে বন্ধ ৰখা বুলি স্পষ্টীকৰণ দি ব্যক্ত কৰে অভিযুক্ত ৰঞ্জন তেৰণ, সুন্দৰ সিং ৰংহাং আৰু বাবুল বসুমতাৰীয়ে। যদিও কোন সঁচা আৰু কোন মিছা সেয়া সঠিক তদন্তৰ আওতিলৈ আনিলেহে দেখা যাব। Alaswa koi na pige purap terang rong ara tum plus dolong tangti balam soram pobangkan di tumha koi na pibangke lage kali coba alam lasi dada ke MDM rekam dak bangke kontraktor pegawai dorsing hang da kontraktor kali nonton da kontraktor kali babulu tu kontraktor kali dake atangka mata meter tangka nang lelela lasi meter tangka bangke larang ditum kini pulote i bandar jong cok itu mangke la meter tangka machine tu bandar dong kolon sini nde kopi skem mas skem ya MGM dega tapi yang tum lah bang so saya nang tanga cerap na bi kendi cerap jong bangke la jokar bangke apu bang pula hai tapi mahala kikim kerang lang tu pun apu gawe komalo so kikim kerang henowar kente henowar ke i tum henowar itum tang te kopi sipula la itum ahin bangke bangke tu meter tangka nang lelang non blok long lelang asi dia relong pula nang tum tali lelang pula ani bang tum dam bar jom bom tarang lelang jong tan bom koi pon kan tim ta prep terang rong ra phang ka so ning duk dulu he so bangke mengending polo har jusi har koneng polo si paper media re hang social media paklang kami da ko son si claim ning ma so piso section claim ma portnar yuning polo bena fitu tangka nang limang le mai dar yuning polo apong parklang dakta he ta tham lo tum ini bi dar polo rong rong so tapi ning duk bangke menang ena polo নিউজ টেক্স ৰিপৰ্ট কা নিউজ। হামৰেনত যোৱা কেইবাদিনত হোৱা বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিগ্ৰস্ত হৈ হাহাকাৰ আৰ্টৰ কাষত উপস্থিত হৈ এজাক হৃদয়বান মানুহৰ ইফালে লকডাউন আনফালে বিধ্বংসী ধুমুহাৰ গ্ৰাসত দৰিদ্ৰ পৰিয়ালৰ লোক অভাৱ অনাটনেৰে জীয়াই থকাৰ বাট নেদেখা এইসকল দুৰ্গতসকলৰ কাষত থিয় দিলে খাদ্য সামগ্ৰী টোপোলা লৈ। জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষ আৰু হামৰেন পৌৰসভাৰ 4 নং ৱাৰ্ড কমিছনাৰ খাদ্য সামগ্ৰী টোপোলালৈ তিৰিকিমত দুখ কষ্ট আৰু অভাৱ অনাটনত হাহাকাৰ এইসকল দুখীয়া পৰিয়ালৰ লোকসকলৰ কাষত মঙলবাৰে উপস্থিত হয়। এইসকল ভুক্তভোগী লোকক খাদ্য সামগ্ৰী টোপোলা আগবঢ়াই কিছু সকাহ দিয়াৰ প্ৰয়াস কৰে এই হৃদয়বানসকলে। জিলা দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই বিতৰণ কৰা পৰিয়ালে প্ৰতি 5 কেজি চাউলত নিজা ফালৰ পৰা ৱাৰ্ড কমিছনাৰ লাহৰ ক্ৰয় নিজা ফালৰ পৰা যোগ কৰি 15 কেজিকৈ চাউল বিতৰণ কৰে।
ইয়াৰ উপৰি কিছুমান লাগতিয়াল সামগ্ৰী ৱাৰ্ড কমিছনাৰ লাহৰ ক্ৰয় ব্যক্তিগতভাৱে প্ৰদান কৰে ধুমুহাত তছনছ ভুক্তভোগী পৰিয়ালকেইটিলৈ। উল্লেখযোগ্য যে জিলাত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মকৰ্তা আৰু ৱাৰ্ড কমিছনাৰক এই মানৱীয়তাপূৰ্ণ তথা প্ৰশংসনীয় কাৰ্যৰ শলাগ লয় ভুক্তভোগী ৰাইজে। Tumon kithi pikibang penayok tirkim no ward number 4 angkang alu don krihnia hem kalukson pen laso puthak ltuma yem tum pen chingwai lo mondor tum pen chingwai lo laso teng pen si district disaster management pen sang la pen dali la pen nilimina jongjung pen tame yang thu la pen la sabun la hui pajir pon po la si yam sar na pin khara teng pen tuwi phun chingkilong lo la si la so ateng pen pini ron ponik danot po masi pini sang lin krepho la pen dali ilin la pen yang thu la ke cho yang thu tame nilhin pen si ron ponik po হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাপ নিউজ। মহামাৰী কৰোণাৰ গ্ৰাসত সমগ্ৰ ৰাজ্য হাহাকাৰ মাজতেই আফ্ৰিকান সোয়াইন ফিভাৰৰ আতংকই ত্ৰস্তমান কৰিছে গাহৰি পালকসকলক। বহু দুখীয়া পৰিয়ালৰ লগতে একাংশ ব্যৱসায়ী উপাৰ্জনৰ প্ৰধান উৎস গাহৰিয়ে। এনে পৰিপ্ৰেক্ষিতত এই মহামাৰীৰ পৰা পোহনীয়া গাহৰিবোৰক সুৰক্ষাৰ পৰামৰ্শ দিবৰ বাবে পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি পৰিষদ উলুকুঞ্জিত মঙলবাৰে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। আফ্ৰিকান সোয়াইন ফিভাৰক লৈ আতংকিত গাহৰি পালকসকলক আশ্বস্ত দিবৰ বাবে আৰু গাহৰি এই মহামাৰীৰ পৰা সুৰক্ষাৰ বিষয়ে প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ পশুপালন বিভাগৰ চিকিৎসকৰ দল উপস্থিত হয় আমৰি পৰিষদ সমষ্টিৰ উলুকুঞ্জি। এই সজাগতা সভাত বিভাগীয় এম তৰেন্দ্ৰ বৰমহই মুখ্য অতিথি হিচাপে যোগদান কৰে আৰু পশুপালন বিভাগৰ বিষয়াক্ৰমে ডক্টৰ জি দলৈ, ডক্টৰ দিলীপ মহন্ত, ডক্টৰ MS বৰুৱা, ডক্টৰ মনিকা টিচপি আৰু ফুলনি হাঁহ কুকুৰা ফাৰ্মৰ মেনেজাৰ লনি দত্তই সমল ব্যক্তি হিচাপে উপস্থিত থাকি গাহৰি পালকসকলক গাহৰি এই মহামাৰীৰ পৰা সুৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া বিভিন্ন সাৱধানতা তথা পৰামৰ্শ প্ৰদান কৰে। সভাত বিশেষভাৱে উপস্থিত থাকে আমৰি পৰিষদৰ স্থানীয় জনপ্ৰতিনিধি তথা MSC ডি উফিং মাছলাই। বহুত বেছি টেম্পাৰেচাৰ উঠে, জ্বৰ হয় আৰু মৰিলে এখন গাঁৱত লাগিলে প্ৰায় সমূহ গাহৰি মৰি যায়। গতিকে দুই এটা মৰি থাকে, যিটো এটা দুটাকৈ মৰি থকাটো হৈছে আমাৰ ক্লাছিকেল সোয়াইন ফিভাৰো হ'ব পাৰে বা আমাৰ কিবা নিউট্ৰিশ্যন নাপায়ো মৰিব পাৰে, এই জেগা কিছুমান অসুবিধা হৈ মৰিব পাৰে। কিন্তু যদি একেলগে বহুত গাহৰি মৰিছে, সেইটো আমি নিজে ক'ব নোৱাৰিম যে ক্লাছিকেল আফ্ৰিকান সোয়াইন ফিভাৰ হোৱা বুলি। এইটো আমি তাৰ তেজ, তাৰ লিভাৰ, তাৰ স্প্লেইন এইবিলাক আমি বাহিৰত পঠাব লাগিব, পৰীক্ষা কৰিব লাগিব। তাৰ পাছতহে তেওঁলোকে যদি স্বীকৃতি দিয়ে যে হয় এইটো আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে, তেতিয়াহে আমি ক'ব পাৰিম যে আফ্ৰিকান সোয়াইন ফিভাৰ হৈছে। আৰু ইয়াত হোৱাৰ কিয় পচিবিলিটি খুব কম, এইটো মৰা গাহৰি নদী দি ভাহি আহি থাকোঁতে যিখিনি জিলা নদীৰ পাৰত পৰিছে সেইখিনি জিলাতহে মানে বেছিকৈ গাহৰি বেমাৰটো হৈছে। গতিকে আমি কাৰ্বি আংলঙতো ব্ৰহ্মপুত্ৰৰ ওচৰত নপৰোঁ, কিন্তু আমাৰ ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং হোৱাৰ ৰুট এটাই আছে জংঘলী গাহৰিত থৈ দি, সেইটো হৈছে কাজিৰঙাৰ পৰা। কাজিৰঙাত যদি জংঘলী গাহৰিয়ে মৰা গাহৰি খাই ব্ৰহ্মপুত্ৰৰ পৰা, তাৰ পৰা যদি বেমাৰটো লাগে, আকৌ সেই গাহৰি আমাৰ ওপৰ ফালে কাৰ্বি আংলঙত সোমাই আহে, তেতিয়াহে হয়তো বেমাৰটো লাগিব পাৰে। এৱাৰনেছ কেম্পৰ কাৰণে যিহেতুকে সকলোৱে জানে COVID-19ৰ লগতে আৰু এটা বেমাৰ আহি আছে, সেইটো হৈছে আফ্ৰিকান সোয়াইন ফিভাৰ। আৰু সেইটো অসমৰ ইতিমধ্যে 6-7টা জিলাত হৈছেগৈ। আৰু যিখিনি সেই জিলাসমূহৰ পৰা যিখিনি চেম্পল পঠিয়াই দিয়া হৈছিলে সেইটো পজিটিভ আহিছে। তো সেইকাৰণে আমিও চিন্তা কৰি আজি প্ৰায় কেইবা সপ্তাহ ধৰি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছে। আজি ইয়াত পালোঁ। ইয়াৰ আগতে আমি বৰগাঁৱত কৰিলোঁ কেম্পেইনটো। তাৰপিছত আমাৰ কাজিৰঙাত দুৱাৰ বাগৰি, নীলিপ সমষ্টি, চচেং ধেণ্টা সেই এলেকাত কৰি আহিলোঁ।
আৰু প্ৰধানকৈ সেই এলেকাত পৰা কাৰণ কথাটো হৈছে কি এই আফ্ৰিকান চুইন ফিভাৰটো যিটো ভাইৰাছ যিহেতুকে পানীত ব্ৰহ্মপুত্ৰৰ লগত ভটিয়াই দিছে সেইকাৰণে কাজিৰঙাত সোমোৱাৰ এটা সম্ভাৱনা আছে আমৰিৰ পৰা পি ৰাতিনী ৰিপৰ্ট কাট নিউজ বিশিষ্ট সাংবাদিক তথা কবি সাহিত্যিক জয়সিং তকবিক অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক পদত মনোনীত লকডাউনৰ অব্যাহত থকাৰ বাবে সভাৰ বিষয়ববীয়া তথা সদস্যৰ সীমিত সংখ্যক উপস্থিতিৰে ডিফুৰ লুৰলাংস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া তথা গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে জয়সিং তকবিয়ে বিশিষ্ট সাংবাদিক তথা কবি সাহিত্যিক জয়সিং তকবিক অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক পদত মনোনীত লকডাউন অব্যাহত থকাৰ বাবে সভাৰ বিষয়ববীয়া তথা সদস্যৰ সীমিত সংখ্যক উপস্থিতিৰে ডিফুৰ লুৰলাংস্থিত ৰাংচিনা ভৱনত অনুষ্ঠিত এক অনুষ্টুপীয়া তথা গাম্ভীৰ্যপূৰ্ণ সভাত আনুষ্ঠানিক দায়িত্ব গ্ৰহণ কৰে জয়সিং তকবিয়ে ইয়াৰ আগতেও তকবি এই পদত অস্থায়ীভাৱে দায়িত্ব নিৰ্বাহ কৰি আছিল তাৰ পিছত 7 মে'ত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত গুৱাহাটী গোবিন্দ প্ৰশাসনিক কাৰ্যালয় ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত বৈদ্যুতিক মাধ্যমযোগে অনুষ্ঠিত চলিত 2020-2022 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সভাৰ সিদ্ধান্ত অনুসৰি জয়সিং তকবিক আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰা হয় উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ পৰা অসম সাহিত্য সভাৰ এই সন্মানীয় পদত মনোনীত তকবিয়ে হৈছে প্ৰথমগৰাকী কাৰ্বি জনগোষ্ঠীয় লোক নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelan, Difu, Manja Road, Karbi Anglong. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বকলীয়া আৰক্ষী থানাৰ সমীপত মংগলবাৰে সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনা লকডাউনত বহিৰাজ্যত মণিপুৰত আবদ্ধ শ্ৰমিকক কঢ়িয়াই অনা AS 01 EC 9080 নম্বৰযুক্ত বাছখনে কঢ়িয়াই আনিছিল 17জনীয়া শ্ৰমিকৰ দল বকলীয়া আৰক্ষী থানাৰ সমীপত মংগলবাৰে সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা লকডাউনত বহিৰাজ্যত মণিপুৰত আবদ্ধ শ্ৰমিকক কঢ়িয়াই অনা AS 01 EC 9080 নম্বৰযুক্ত বাছখনে কঢ়িয়াই আনিছিল 17জনীয়া শ্ৰমিকৰ দল গুৱাহাটী অভিমুখে গৈ থকা তীব্ৰবেগী বাছখনে বকলীয়া আৰক্ষী থানাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত গছ এডালত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা
আহত লোকসকলক ততাতৈয়াকৈ বকলীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজলৈ লৈ অনা হয়। এই বাতৰি লিখা পৰলৈকে আহত লোককেইজনৰ চিকিৎসা চলি আছে আৰু তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই। মংগলিংহী জাছদিংহী ৰিপৰ্ট কাট নিউজ। লকডাউনৰ মাজতে হোজাই জিলাৰ লংকাত সংহত শিশু উন্নয়ন বিষয়াৰ বিপক্ষে ফাদিল বৃহৎ কেলেংকাৰী। CDPO তথা দুৰ্নীতিগ্ৰস্ত বিষয়া পূৰবী গগৈৰ বিৰুদ্ধে কেলেংকাৰীৰ তথ্য ফাদিল কৰে জিলা দণ্ডাধীশে। দেশজুৰি কৰোনা মহামাৰী ভয়ংকৰ সংক্ৰমণৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন তথা জনসাধাৰণ মিলি অব্যাহত মহাৰণ অব্যাহত লকডাউন। এনে সময়তে হোজাই জিলাৰ লংকাত সংহত শিশু প্ৰকল্প উন্নয়ন বিভাগত সংঘটিত এক বৃহৎ কেলেংকাৰীৰ অভিযোগ মতে প্ৰকল্প অধীনৰ অংগনবাদী কেন্দ্ৰত বিতৰণৰ বাবে অনা খাদ্য সামগ্ৰী বিতৰণ নকৰাকৈ গুদামত 583 কুইণ্টেল চাউলসহ 169 কুইণ্টেল মটৰমাহ গোপনে মজুত ৰাখিছিল গুদামত। সংহত শিশু প্ৰকল্প বিষয়া পূৰবী গগৈ আৰু SP বৰ্মনৰ বিপক্ষে এই বৃহৎ কেলেংকাৰী অভিযোগ আনি লংকা থানা জিলাৰ সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদ্যুৎ শৰ্মাই এক এজেহাৰ দাখিল কৰে আৰু এই এজেহাৰৰ ভিত্তিত তদন্ত কৰি সমস্ত কেলেংকাৰীৰ তথ্য ফাদিল কৰে জিলা দণ্ডাধীশে। এই সন্দৰ্ভত হোজাই বিধায়ক শিলাদিত্য দেৱে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ডিপুটি কমিশনাৰৰ লগতে কথা পাতিছোঁ, মই মন্ত্ৰীৰ লগতে কথা পাতিছোঁ, মই যোন ADC আছিলে ইনভেষ্টিগেশ্যন কৰি আছিলে তেওঁৰ লগতে কথা পাতিছোঁ, মই পুলিচ ষ্টেচনৰ OCৰ লগতে কথা পাতিছোঁ আৰু কৈছোঁ যে স্পেয়াৰ কৰিব নালাগে। কাৰণ এনেকুৱা এটা পৰিস্থিতিত কোনোবাই যদি চাউল চুৰ কৰিছে, যোনেই হওক, ডাঙৰ অফিচাৰ হওক সৰু অফিচাৰে হওক, কোনোবাই যদি এনেকুৱা ধৰণৰ কাম কৰিছে দেট পাৰ্চন শুড বি ছাছপেণ্ডেড। এতিয়া কি ইনভেষ্টিগেশ্যন হৈছে আমি এতিয়া জানিব লাগিব আৰু মোৰ যিটো বক্তব্য যে এনেকুৱা যদি কোনোবা কাৰ্য কৰিছে তাতকৈ ঘৃণনীয় কাম হ'ব নোৱাৰে, সেই মানুহজনক ছাছপেণ্ড কৰিব লাগে। সেইটো মই গভৰ্ণমেণ্টক অলৰেডি জনাইছোঁ, DCকো কৈছোঁ, ADCক কৈছোঁ, OCকো কৈছোঁ যে ইনভেষ্টিগেশ্যনটো ভালকৈ কৰক। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।